हेलो बंधुসকল केने আছে আপোনালোক আজি আমি আমাৰ মাইনাৰ কাৰণে এটা গাড়ী কিনিম যাক কোৱা হয় ট্ৰাইসাইকেল অৰ্থাৎ তেও এতিয়া খোজ কাঢ়িব পৰা অৱস্থাত নাই কেদিন পিছত তেও লাহে লাহে খোজ কাঢ়িবলৈ যত্ন কৰিব খোজ কৰা শিকিব হেতু কাৰণে আমি এটা ট্ৰাইসাইকেল কিনিম বেবি ৱাকাৰ বুলিও যাক কোৱা হয় এতিয়া আমি ঘৰৰ পৰা ওলালো আহি আমি পালো আমাৰ খুৰাই ইয়াৰ পৰা এখন বেবি ৱাকাৰ কিনি লৈ গৈছিলে এইখন দোকান দেখা গৈছে দোকানখনত যাম আৰু ট্ৰাইসাইকেলখন আমি চাম এইখন দোকান এইখন আছে দাদা এইখন নমাই দিয়কচোন এইখন লাগে নেকি তোমালোকক এইখন ভালে হ'ব বাৰু তোমালোকে ল'ব পাৰিবা চোৱাচোন এইখন জপাই থোৱা আছে ধুনীয়াকৈ ফিটিং কৰা আছে ইয়াত বেবি বহিব ধুনীয়াকৈ চলিব পাৰিব দাদা এইখন খুলি দিয়কচোন গান আছে মিউজিক আছে বুজিছা ইয়াত আমি বেটাৰী লগালে গান শুনিবলৈ পাম যদি ইয়াত আমি গান শুনিবলৈ হয় বেটাৰী লগাব লাগিব বেটাৰীটো তুমি কিনিব লাগিব বেটাৰীটো মাংনা দিয়া নহয় আৰু এটো তুমি লগাই বেবিটোক তুমি ঠেলিব পাৰিবা তোমাৰ গাড়ীখন ঠেলা কৈ তুমি লৈ যাব পাৰিবা এটো ইয়াত লগাই দিব লাগিব ফুটা দুটা তুমি ভৰাই দিবা ভৰাই দি তুমি চলাব পাৰিবা ওয়াও ধুনীয়া বস্তু দেখোন দাদা এটোৰ দাম কিমান এটোৰ দাম তোমাৰ 2400 টকা পৰিব দাদা অলপ কমাই দিয়ক ইমান দাম কৈছে নাই এইটো কমত নহয় লাইনলৰ মাল হয় না এটো প্লাষ্টিকৰ নহয় না হেতু কাৰণে তুমি 2400 টকা দিব লাগিব ইয়াত এমআরপি লিখাই আছে যোৱা তোমাৰ কাৰণে 200 টকা এটা কম লম বাৰু আৰে নহয় দাদা আমাৰ খুৰাই লৈ গৈছে তো 1200 টকাত লৈ গৈছে এখন দেখোন খুল খোৱা নাই ইয়াত এটা লক আছে লকটো তুমি অন কৰিব লাগিব এটো লকটো অন কৰি লোৱা তাৰ পিছত তোমাৰ বেবিটোক বহাই লৈ তুমি ধুনীয়াকৈ চলাব পাৰিবা এটো লকটো দেখিছা নাই ইয়াত লাহেকৈ তুমি এনেকৈ টানি দিবা আৰু তোমাৰ বেবিটো ইয়াত ধুনীয়াকৈ গৈ থাকিব পাৰিব বহি থাকি তুমি চলাই থাকিব পাৰিবা হয় নেকি ভাল বস্তু দেখোন লক আছে চকা আছে আৰু বেলেগ ৰঙৰ নাই নেকি আছে আমাৰ ইয়াত ৰঙা ৰঙৰটো পাই যাবা তুমি ইয়াত তুমি মিউজিক বজাব পাৰিবা বঢ়িয়া বস্তু ঠিক আছে এখন পেক কৰি দিয়ক কিন্তু দামটো দাদা বহুত বেছি হৈছে 1200 টকা কলো মই আপুনি 1500 টকা দিব লাগিব আরে ভাই নহয় মই তোমাক কৈছো এটো লাইলনৰ মাল হয় প্লাষ্টিকৰ নহয় ভাল বস্তু দিছো তোমাক 2400 টকা মই কৈছো তুমি 2000 টকা এটা দিবই লাগিব দাদা মই বাৰ্গেনিং কৰিব নাজানো আৰু বাৰ্গেনিং কৰিব নোৱাৰো মই আপোনাক লাষ্ট 1500 টকা দিম তো লকৰ সিস্টেমটো মই বুজি পোৱা নাছিল এতিয়া বুজি পাইছো নহয় ভাইটি 2000 টকা দিবই লাগিব তুমি নহয় দাদা আমাৰ খুৰাই লৈ গৈছে তো 1500 টকা লাষ্ট নহলে মই আমি বেলেগ দোকানত চাম ঠিক আছে হ'ব 1500 টকা দিয়া এইটো লক দাদা পইচাটো 1500 টকা দিলো আপোনাৰ কথা মতে আমাৰ ইউটিউব চেনেল আছে আপুনি সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্ট কৰিব দোকানীজনে ইমান দাম কৈছে 2400 টকা বস্তু আমি অৱশেষত 1500 টকাত ললো এতিয়া আমি ঘৰলৈ গুচি যাম গাড়ীত ভৰাম ঘৰত লৈ গৈ আমাৰ বেবিজনক ইয়াত বহাম বহুৱাই থৈ দি আমি আমাৰ নিজৰ কাম কৰি থাকিব পাৰিম আৰু হিউ খোজ কাঢ়িব পৰা শিকিব পাৰিব এটো গাড়ীত বহি যদি আপোনালোকে নিজৰ বেবি আছে এখন কিনিব পাৰে মই ৰিকমেন্ড কৰিম আপোনালোকে কিনিব পাৰে ওচৰৰ লোকেল দোকানৰ পৰা ভাল বস্তু হয় ধুনীয়াকৈ কাম চলাই থাকিব পাৰিব আৰু আপোনাৰ বেবিটোৱে খোজ কৰা শিকিব পাৰিব ভিডিও ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিব যদি ফেসবুকত চাই আছে ফেসবুক পেজটো ফলো কৰি দিব ইউটিউবত চালে চেনেলটো সাবস্ক্ৰাইব কৰি দিব